আজি কি কব আজি পূজা বুলি একো নকয় কেতিয়া কব মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ ঢাকের পিঠে পড়লো কাটি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই হ'লো স্বাগত আপোনালোকৰ ওচৰলৈ আহিছোঁ বহুত দিন পিছত এটা ভাল ভিডিঅ' লৈ। তো সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ আৰু আজি অষ্টমীৰ দিনা সকলোকে শুভ অষ্টমী। তো ব'লক আমাৰ ইয়াৰে পূজাখন চাব যাওঁ। তো ইয়াৰে পূজাখন আপোনালোকক দেখাম। তো গধূলা ক'ত ক'ত যাওঁ সকলোবোৰ দেখাম। অঞ্জলি দি লওঁ, তাৰপিছত খিচাৰিটো খামেই ভাই পূজাৰ দিনাখন। আৰু বিগত 2 বছৰে আমি দুৰ্গা পূজাটো ভালকৈ উদযাপন কৰিবলৈ পোৱা নাই। মানে 2 বছৰ মানে কিবা সেমেকা পূজা আৰু ইমান এটা ভাল লগা নাই, মেলা চেলা নাই, মানে আগৰ ফিলিংছটো অহা নাই। কৰোণাৰ কাৰণে কৰোণাটো চব বৰবাদ কৰি দিলেই, পূজাও বৰবাদ কৰি দিছিলে। তো এইবাৰ ইমান ধুনীয়াকৈ মেলা চেলা হ'ব, সকলোবোৰ হ'ব। তো আপোনালোকক সকলোবোৰ দেখাম আমাৰ ইয়াতে পাণ্ডুৰ পূজাকেইখন। তো ব'লক পূজা চাবলৈ যাওঁ। তো এতিয়া গৈ আছোঁ মণ্ডপলৈ শৰাই এভাগ দিবলৈ। তো তাৰপিছত একদম পূজা চাকি তাকি দি লওঁ। ইয়াতে বহুত বোকা হৈছে, ৰ'ব বৰষুণ চৰষুণ দি দিলে ন, সেইবাবে বোকা চোকা হৈ গ'ল। তো এতিয়া যাওঁতে পাই গ'লোঁ লগ এয়া ব্ৰাদাৰক। তো গাইছ লগ পাই গ'লোঁ ব্ৰাদাৰ। তো এয়া মণ্ডপ মে ঘুচ গয়া। আকাশে মেঘের ভেলা চলছে ধনু জিনা। তো গাইছ চালে আপোনালোকে আমাৰ ইয়াৰে পূজাখন। তো আপোনালোকক সকলোবোৰ দেখালোৱে। তো এতিয়া নাম চলি আছে। তো নাম চাম শেষ হোৱাৰ পিছত খিচাৰি দিব। তো খিচাৰি খাই কেনে এতিয়া ঘৰত যাওঁ। তো তাৰপিছত আকৌ গধূলা ওলাবই লাগিব। তো চাওক পূৰা ভাল লাগি আছে, অলপ নাম শুনক। তো গাইছ এয়া বিকাশ চেত্ৰী নহয়, মানে বিকাশ দাস, তেখেতে মিমছ বনায়। তো ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে ফ'ল' কৰিব। মিমছবিলাক চাব ভালে লাগে, হাঁহি উঠে। কেতিয়াও কান্দা নোলায় কিন্তু হাঁহিয়ে উঠে, হাঁহিয়ে কান্দা ওলায়। তো কিবা ফ'ল' কৰক। মালিক বহি আছে। আজি কি ক'ব আজি পূজা বুলি একো নকয় কেতিয়া ক'ব? ৰাতি ক'বনে? ৰাতিও নকয়। একো নকয় কি কৰিবি এতিয়া? একো নকয় যদি নকয় আৰু কি আৰু, আমি খিচাৰি খাম, ৰাতি ক'ব। গাইছ একদম খিচাৰি বাবু কেনে তো আমি গাইছ পূৰা গৰমে পূৰা খিচাৰি মাৰি দিছোঁ। মানে পূৰা গৰম আৰু খিচাৰি বিলালোঁ। তাৰপিছত গোটেই দিনটো লঘোণে আছিলোঁ মই। তো অঞ্জলি দিলোঁ। তাৰপিছত এইয়া বাবু পূৰা গৰমে খিচাৰি মাৰি দিছোঁ, আমি দুটাই মাৰি দিছোঁ। তো গধূলা ফুৰিব যাম। তো গধূলা বোলক তো গাইছ যাম মানে কি আৰু ওলালোঁ দিয়ক। আৰু ইয়াতে বহুত ভিৰ হৈ গৈছে, আৰু আমাৰ পাণ্ডুত মানে বহুত ভিৰ হয়, পূৰা জাম চাম লাগি যায়। তো আপোনালোকে চাওক পূৰা মজাকৈ। তো গাইছ আহি গ'লোঁ এখন পূজালৈ। তো চাওক কিমান ধুনীয়াকৈ মানে মানুহবিলাকে ফূৰ্তি কৰি আছে, নাচি আছে একদম পূৰা মজাকৈ। তো এইটো চাওক মা দুৰ্গা কিমান ধুনীয়াকৈ, মা দুৰ্গাক মানে বহুতে ভাল লাগি আছে। চাওক কিমান ধুনীয়াকৈ বনাইছে প্ৰতিমাটো। তো ইয়াতে পূজা চূজা হৈ গ'ল, মানে ৰাতিপুৱা পূজা চূজা হৈ গ'ল।
কপিৰাইট পৰি যাব পাৰে সেইবাবে ইয়াতে কথা ইমান এটা নকওঁ তো আগত এখন আছে গল্ডেন টেম্পল বনাইছে তো দিয়া গৈ আছোঁ আমি গল্ডেন টেম্পল তাতে এটা খাল পুখুৰী আছে হাঁহ আছে চাৰিটা কি আছে নাই নাজানো ৰ ক'বা দি মোক দে ঠিক আছে তো খাল চাল কিবা কিবি আছে তো আপোনালোকে ব্লগটো চাই থাকক আৰু গাইছ আহি গ'লো গল্ডেন টেম্পল গাইছ চাওক এইটো হ'ল এটা খাল পুখুৰী ইয়াতে মানে চবতকৈ বেছি মানে যিমানখিনি পূজা চাব চবতকৈ বেছি এইখনে ভাল লাগিছে পিছত কি হয় তো গাইছ এতিয়া আমি গৈ আছোঁ মণ্ডপৰ ভিতৰলৈ যে চাওক সকলোৱে উলহ মালহেৰে পূৰা ডান্স কৰি আছে মানে পূৰা নাচি আছে তো বহুত ভাল লাগি আছে মানে 2 বছৰ পিছত মানে ইমান সকলোৱে ফূৰ্তি কৰি আছে মানে ওৱান লাইফ ফুল এনজয় মানে পূৰা মজা লাগি আছে তো আপোনালোকে চাওক এতিয়া মণ্ডপৰ ভিতৰলৈ যাওঁ তো আপোনালোকক মূৰ্তিটো দেখাওঁ প্ৰতিমাটো দেখাওঁ মাৰ প্ৰতিমাটো তো বলক তো গাইছ গল্ডেন টেম্পল মজা বনাইছে এইটো তো গাইছ মাৰ প্ৰতিমাটো চাওক ইমান ধুনীয়াকৈ বনাইছে চকুকেইটা চাওকচোন মানে ইমান ধুনীয়া লাগিছে যোনে বনাইছে তেখেতক চেলিউট মজা লাগিছে মানে এতিয়ালৈকে যিমানখিনি মূৰ্তি চালোঁ পূজা চালোঁ এইটো বহুত ভাল লাগিছে বাবু কেনেকুৱা লাগিছে হা তো গাইজ ভিডিঅ'টো পুষ্কাৰ পৰা শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কোনোবাই নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেলেগ এটা ভিডিঅ'ত লগ পাম দিয়ক বাই বাই গুড নাইট চি ইউ এগেইন